हेलो एवरीवन की खबर आपनालोकर आशा करो सकलो भाले আছে जानबी चलो अन्य एटी ভিডিওলে आपनालोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি বহুত দিনৰ পিছত ভিডিও এটা আৰম্ভ কৰিছো কি দেখাব পাৰো নাজানো আমি এতিয়া তিনচুকীয়ালৈ গৈ আছো এফালে আছে পিকু বিজি আছে আৰু মই আৰু পিকু ওলাইছো এতিয়া আৰু ভন্টি এগৰাকী উঠাই লওঁগৈ বানবি আৰু ভন্টি যাব আপোনালোকক আজি দিনটো কিনো কৰো সকলোবোৰ দেখাই যাবলৈ চেষ্টা কৰিম এতিয়া হলে বলক আজি ভিডিওটো আৰম্ভ কৰো বানবি বেটি কত যাবা আহা মোৰ লগত উঠিবা আগত দিগদাৰ কৰিব নালাগে कत गई आছো बेटी তিনচুকীয়া কি লবা আজি পইলে তিনচুকীয়া কি লবা আজি মই তুলি দিম তুমি তিনচুকীয়াত আজি কি লবা কৈ দিয়া কি লবা মা ব্লাউজ কিনিব ইচ্ছা बेटी हाय कह दिया कि खाइसा चिप्स खाइसा आज माँ ब्लाउज विचारिए पा ना न आमी কৈ লবা ধুনীয়াকে বেটি তুমি থাকা দে মই আহিম এতিয়া দে তুমি আইসক্ৰীম খাই থাকা দে মই আৰু পিকু অলপ কাপোৰৰ বজাৰ কৰিবৰ কাৰণে ওলাই আহিলোঁ আৰু এটা কাম আছে সেয়া হৈছে মই এইকেইদিন কাপোৰ বনাই আছোঁ এয়া বাছ ষ্টেচনত STC বাছ ষ্টেচনত মই কাপোৰ পঠাবলৈ আহিছিলোঁ स्टेशनर पर आहिलो कापुरजोर दी आहिलो आरो एटिया भंटी उसले जाम बजारखिनि करि ललो भंटिया चुली स्टार्ट करि আছে ताइक অলপ টাইম ৰৈ দিব লাগিব পিকু সাগে যাব গৈ বান্দিক লৈ চাওচোন কি হয় আপোনালোকে ভিডিওটি হেকলকে চাই থাকক তাই চুলি স্টার্ট কৰা আৰু মই যিমানখিনি পাৰো আপোনালোকক সকলোবোৰ দেখাই থাকিম তেতিয়া হলে ভিডিওটি স্কিপ নকৰিব হেকলকে চাই থাকিব কইছে বেটি মেকআপ কইছে এটো মেকআপ হয় এটো মেকআপ কইছে চুলি স্টেট কইছে কোৱা চুলি স্টেট কইছে এবিলা আমি চুলি স্টেট কৰি পুৰা ঘৰলে যাবলৈ লৈছো এই বেটি আমনি কৰি আছে আমনি হৈ গ'ল তাই চুলিখিনি মই ভালকে দেখাই দিম এইখিনি হৈ গ'ল তাই চুলিখিনি बेटी किबा এটা লোৱা কি এটা লবা এফালে আছে এফালে ফ্ৰক চোৱা এইবোৰ ফ্ৰক ওপৰ ফ্ৰক দেখিছা এইবোৰ ফ্ৰক ওপৰত চোৱা এইবোৰ ওপৰত দেখিছা কোনটো কিনি দিম মায়ে যে হাইনেক কিনিম কৈছে বোলা হাইনেক লম বোলা পেন মায়ে হেড লৈছে পেন বোলা আহা ঘৰ পালোহি এতিয়া অলপ ফ্ৰেছ হৈ ললো
আৰু আপোনালোকক কি আনিলোঁ বৰ বেছি বজাৰ কৰা নাই যিখিনি অৰ্ডাৰ কাপোৰ আছিলে এইখিনি বজাৰ কৰিলোঁ মই মোৰ কমিউনিটি পোষ্টত কাপোৰবোৰ দেখাইছোঁৱেই সেইবোৰ বনাবৰ কাৰণে অৰ্ডাৰ আছিলে তাৰে কাপোৰ আনিব গ'লোঁ এইফালে আইভি বহুত দিন নেদেখিলে এনেকুৱাই কৰে আইভি ন কোন হয় এজনী আইভি নেকি আপোনালোকক কাপোৰখিনি দেখাই দিছোঁ এইফালে বিছনাখন খেলি মেলি হৈ আছে আইভি ন এইটো ৰাণী কালাৰত এটা অৰ্ডাৰ আছে মিক্স পাট হেণ্ডমেড এইটো স্কাই ব্লু এটা আছে ইয়াৰ কালাৰটো বহুত বেছি মৰম লাগিছে আৰু এটা এয়া ৰাণী কালাৰ দুটা আনিছোঁ আৰু এয়া হৈ গ'ল ৰেড কালাৰ এইকেইটা মিক্স পাট হেণ্ডমেডৰ হয় আইভি নামচোন বিচনাপা আইভি নাম আৰু এই দুটা মেচিন মেড হয় মিক্স পাটৰ এইকেইটা মিক্স পাটৰ অৰ্ডাৰ আছে আৰু ইয়াৰ কটন ছটা লৈ আহিলোঁ য়েলো দুটা স্কাই ব্লু দুটা হোৱাইট দুটা আৰু এয়া এটা খাদী কটন উকাজোৰা আৰু এইফালে এইকেইটা ফলছ লৈ আহিছোঁ আৰু এইকেইটা দহি কৰিবলৈ ৰেড কালাৰ আৰু ইয়াৰ হোৱাইট কালাৰ এইকেইটা দহি কৰিবলৈ লৈ আহিলোঁ কাপোৰখিনি কেনেকৈ ৰেডি কৰিম সেয়া এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টি ইমানতে শেষ কৰি দিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈ বাই বাই